আঠা লাগিব মুখত কঁঠালটো পাৰিলো ৰবা গছৰ কঁঠাল ইমান সৰু কঁঠাল দেখিছানে পকিছে কিন্তু পকিছে কিবা এখন লৈ আছোন যা ফালি চাওঁ ভিতৰত বা কি আছে কি নাই মই বাচন লৈ আহোঁ ৰবা যা এয়া লোৱা কি বা ওলাই ঘৰৰ কঁঠাল পকিছে ন ফালি চাওঁ পকিছে মই কটাৰী আনিছিলোঁ কটাৰী লাগিব বুলি চুলিখন দিয়ে হ'ব আছে কিবা কিবি অকণমান এৰা ওলাইছে দেখোন কিবা যিমান নহওক হয়নে ন ঘৰৰ কঁঠালৰ সোৱাদে বেলেগ খাই চাওঁ ৰবা মিঠা আছে বঢ়িয়া মিঠা টেষ্টি 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 মেইন কথা গছত পকা কঁঠাল না তুমিয়ে ওলোৱা নেকি আঠাৰ ওপৰ লাগিব তুমি দেখোন চুইছাই ন এইডাল গুচাই দিলে হৈ গ'ল ৰবা আঠা লাগিব মুখত ইমান টিকলা কঁঠাল টিকলা কবিলা বঢ়িয়া মিঠা কক এটা উঠোৱা মই তোমাক ক'লো তুমি আৰু মোকে ক'লা উল্টাই আৰু গুটিখিনি ইমান ডাঙৰ কঁঠালৰ কোহটো ইমান ডাঙৰ আৰু গুটিটো ইমান ডাঙৰ সমান এইখিনি কঁঠালত মাহঁতৰ কাৰণে টেষ্ট কৰিবৰ কাৰণে থৈছোঁ মা জানোতে এনে টেষ্ট কৰিব কেনেকুৱা আৰু এইখিনি গুটি ওলাইছে এইটোহে কামত অহা বস্তু এইখিনি ৰ'দত দি দিওঁ